হেল্ল' এভৰিৱান, মই পৰিস্মিতা বৰাই মোৰ ইউটিউব চেনেল পৰিস্মিতা কিটচেনলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি চিম্পুলকৈ বনোৱা খৰিচা মাছৰ জোল আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। এতিয়া আমি আৰম্ভ কৰোঁ। তাৰ বাবে আমি মাছ ভজা তেলতে অলপমান পাঁচফোৰণ আৰু এটা পিঁয়াজ কাটি দিছোঁ। পিঁয়াজখিনি অলপ ভজাৰ পিছত ইয়াত আদা নহৰু বটা 1 চামুচ দি দিছোঁ। আদা নহৰুৰ কেঁচা ভাৱটো যোৱাৰ পিছত ইয়াত 2টা বিলাহী দি দিছোঁ। এতিয়া সোৱাদ অনুসৰি নিমখ দিম। দেখিছে বিলাহীখিনি ভাজ খাই আহিছে। এতিয়া ইয়াত হালধি 1 চামুচ আৰু জলকীয়া গুড়ি আধা চামুচ দি দিছোঁ। গোটেইখিনি আৰু অলপ সিজিবৰ বাবে পানী অলপ দি দিছোঁ। আৰু ইয়াত 3 চামুচ খৰিচা দি দিছোঁ। এতিয়া মই ইয়াত গৰম পানী দিছোঁ। আৰু লগতে ভোট জলকীয়া অলপ কাটি দি দিছোঁ। দেখিছে উতল আহিছে। এতিয়া ইয়াত মাছখিনি দি দিম। শেষত মান ধনিয়া অলপ কাটি দি দিছোঁ। এয়া আমাৰ খৰিচাৰ সৈতে মাছৰ জোল ৰেডি। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।